হ'ব। নমস্কাৰ বন্ধুসকল, সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু একে নিউজ চেনেলটোত আপোনাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰিম অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামাসমূহেৰে। চীনৰ মাইটি ড্ৰেগনৰ প্ৰতি হ'ব প্ৰতিদ্বন্দ্বী। ফ্ৰান্সৰ পৰা আজি ভাৰত পাবহি 5 ৰাফেল যুদ্ধ বিমান। কৰোনা বিৰোধী যুঁজক লৈ প্ৰধানমন্ত্ৰী ক'লে, সঠিক সময়ত লোৱা সিদ্ধান্তৰ বাবে ভাৰত সুৰক্ষিত স্থানত আছে। নয়ডা, মুম্বাই, কলিকতা অত্যাধুনিক ক'ভিড পৰীক্ষাৰ কেন্দ্ৰ মুকলি। পুনৰ কৰোনাত 9গৰাকী লোকৰ মৃত্যু। গুৱাহাটীত 155, অসমত নতুনকৈ আক্ৰান্ত 1348 গৰাকী। ক'ভিড কেয়াৰ চেণ্টাৰৰ বিষয়ববীয়াৰে বৈঠকত স্বাস্থ্যমন্ত্ৰী। কোনো নামত অত্যাধিক পুঁজি ব্যয় চৰকাৰৰ সমস্যা হৈ পৰিছে। ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ কথা বিবেচনা কৰা হৈছে। আজিৰ পৰা গুৱাহাটীত ক্ষেত্ৰভিত্তিক ৰেপিড এণ্টিজেনৰ ব্যৱস্থা। কৰোনাকেন্দ্ৰিক পৰিস্থিতিক লৈ ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন উদ্বেগজনক তথ্য। 3 পৰা 5 বছৰৰ শোচনীয় হ'ব দেশৰ অৰ্থনীতি। অৱশেষত সকাৰ হ'ল ৰাইজৰ দীৰ্ঘদিনীয়া সপোন। ঐতিহাসিক চতিয়া থানাৰ পুৰণি গৃহ নৱনিৰ্মাণৰ ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ। স্বাধীনতা সংগ্ৰামৰ বৰ্ণিল ইতিহাসেৰে আজিৰ প্ৰজন্মক পৰিচয় কৰোৱাৰ প্ৰয়াস লৈছে চৰকাৰে। মিচিবাইলামৰ আৰ্হিৰে পনীয়াখনৰ লালসাত দলদলি দখলৰ লক্ষ্য অইলৰ। শতায়ু গৰকা সংৰক্ষিত বনাঞ্চলত ট্ৰাইবেল ভিলেজ স্থাপনৰ নামত স্বায়ত্ব পৰিষদৰ ভূমি আবণ্টন। কা বাতিলৰ দাবীত উজনিত আছুৰ প্ৰতিবাদ। অখিলসহ সকলো বন্দী কা আন্দোলনকাৰী মুক্তিৰ দাবী। বন্ধুসকল, এইখিনিতে প্ৰথম বাতৰি কাকতখন সামৰিছোঁ। দ্বিতীয়খন হাতত লৈছোঁ, নিয়মীয়া বাৰ্তা। ইয়াৰে প্ৰথম পৃষ্ঠাৰ শিৰোনামসমূহ পাঠ কৰিম। বানত ঘৰ ফেটি উচন যোৱা বানপীড়িতৰ অবৰ্ণনীয় অৱস্থা। শিবিৰ নহয়, মথাউৰিৰ ওপৰত অনাহাৰে অনিদ্ৰাত বানাদৰ হাহাকাৰ। স্বাস্থ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ ঘোষণা। সৰ্বাধিক নমুনা পৰীক্ষাত দেশৰ প্ৰথম 3খন ৰাজ্যৰ ভিতৰত স্থান অসমৰ। কম ৰোগীৰ মৃত্যু, সৰ্বাধিক সুস্থ মানৱীয় দৰদৰ ক্ষেত্ৰতো দেশৰ ভিতৰতে প্ৰথম অসম। নতুনকৈ 150জন লেবৰেটৰী টেকনিচিয়ানৰ নিযুক্তি। আজিৰ পৰা গুৱাহাটীৰ 103টা স্কেনিং চেণ্টাৰত চলিব ক'ভিড পৰীক্ষা। ছেপ্টেম্বৰৰ পৰা ৰাজ্যত স্কুল কলেজ খোলা চিন্তা চৰ্চা। দেশৰ প্ৰতিৰক্ষাত আন এক বৃহৎ সংযোজন। চীনক সকীয়াই আহি আছে বিধ্বংসী ৰাফেলে। GSTৰ ক্ষতিপূৰণ। অসমলৈ 1284 কোটি টকা মুকলি কেন্দ্ৰৰ। অৱশেষত ৰাজ্যৰ প্ৰাক্তন ব্ৰেণ্ড এম্বেচাডাৰৰ সঁহাৰি। অসমৰ বৰ্ণাঢ্যলৈ সহায়ৰ হাত। প্ৰিয়ংকা চোপ্ৰা আছামিনীক জনাচৰ। হস্ততাঁত বস্ত্ৰ ৰেচন বিভাগৰ মুগা মিছনত আজব কাণ্ড। লুণ্ঠনৰ অংকতে DPR নোহোৱাকৈ 20 কোটি টকাৰ কামৰ অনুমোদন। দেশৰ প্ৰতিৰক্ষালৈ ভাবুকি। দিনজানৰ সেনা সঞ্চালনৰ একমাত্ৰ পথ। চীনা সীমান্ত সংযোগী 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কুন্দিল নদীৰ খহনীয়া। কৰোনাৰ মাজতে ৰাজ্যত পুনৰ কা আন্দোলন। মানৱ শৃংখলেৰে ডিব্ৰুগড়ৰ প্ৰান্তে প্ৰান্তে আছুৰ উত্তাল প্ৰতিবাদ। ঐতিহাসিক ৰংঘৰৰ সন্মুখত কৃষক মুক্তিৰ আন্দোলনৰ কাৰ্যসূচী। প্ৰতিবাদীক গ্ৰেপ্তাৰ আৰক্ষী। অসম আৰক্ষীৰ ব্যাপক সাল সলনি। জেপি সিঙৰ তদাৰকী। দুৰ্নীতি নিবাৰণৰ অতিৰিক্ত দায়িত্ব হীৰেন নাথক STFৰ দায়িত্ব। বেইজিঙৰ আন এক ডিজিটেল ষ্ট্ৰাইক মোদীৰ। পুনৰ 47টা চীনা এপ নিষিদ্ধ কেন্দ্ৰৰ। আলিবাবেৰে সম্পৰ্কিত এপসমূহ 250টা এপৰ চৰকাৰৰ নিৰীক্ষণ। চীনা S-400 মিছাইললৈ ছিষ্টেম সৰবৰাহ নকৰাৰ সিদ্ধান্ত ৰাছি। সংখ্যালঘু ছাত্ৰভিত্তিক ব্যাগম কেলেংকাৰী। ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত 500 কোটি টকাৰ আত্মসাৎ। একাংশ শিক্ষক আৰু বেংক বিষয়াৰ বুজাবুজিৰ লুণ্ঠন। দিল্লী হাইকোৰ্টৰ গুৰুত্বপূৰ্ণ ৰায়। দেৱাংগনাৰ বিৰুদ্ধে অভিযোগ ৰাজহুৱা কৰিব নোৱাৰিব দিল্লী আৰক্ষীয়ে। বন্ধুসকল, এইখিনিতে ভিডিঅ'টো সামৰিবলৈ ওলাইছোঁ। ভিডিঅ'টোৰ শেষত ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।